হাই হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ অন্য এটা ব্লগিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান গধূলি হৈ আহিছে, আপোনালোকে দেখিছে গধূলি হৈ আহিছে আৰু মই পথাৰত চেপা পাতিবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে মোৰ দেউতাই চেপাটো পাতি দিছে, যিহেতু মই কেমেৰা ধৰি আছোঁ সেইবাবে মই পাতিব নোৱাৰিলোঁ। ফ্ৰেণ্ডছ, এয়া দেখিলে আমাৰ চেপা পাতি হৈ গ'ল। এতিয়া আমি ৰাতিপুৱা আহি চামহি মাছ পাওঁ নে নাপাওঁ, সেইটো পিছৰ কথা। ইয়াত পাতি থৈ গৈছোঁ, ৰাতিপুৱা পুনৰ চাম। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে ৰাতিপুৱা সোনকালে শুই উঠিছোঁ আৰু চেপাটো চাবলৈ গৈ আছোঁ, কিয়নো সোনকালে গ'লে ভাল, নহ'লে পাছত মানুহ চানুহ আহি থাকে। আপোনালোকক অলপ বেক কেমেৰাৰে দেখুৱাই দিছোঁ। মই বহুত সোনকালে শুই উঠিছোঁ, মুখ চুখ ধোৱা নাই। ফ্ৰেণ্ডছ, এয়া দেখিছে এতিয়াও আন্ধাৰ আন্ধাৰ হৈ আছে। অলপ ভালকৈ ধৰিব লাগিব, নহ'লে পৰি গ'লে আকৌ বোকা দিছে যদি কেনেকৈ পৰি যাব, বহুত দিগদাৰ হৈ যাব। বহুত দিগদাৰ হয় এইবোৰ ভিডিঅ' চিডিঅ' বনাবলৈ। ফ্ৰেণ্ডছ, মই ভিডিঅ'টো কিবা ভিউচৰ আশাত বা কিবা আশাত বনোৱা নাই, জাষ্ট গাঁৱলীয়া পৰিৱেশটো কেনেকুৱা এইটো দেখাবলৈ চেষ্টা কৰিছোঁ। অলপ ব্লাৰ হৈ গৈছে, ৰখিব হা, কেলৈ ব্লাৰ হৈ গ'ল মোৰ আগত দেউতা গৈ আছে, যিহেতু মই কেমেৰাটো ধৰি আছোঁ, দিগদাৰ হৈ যায় সেইকাৰণে। গোটেই বোকা বোকা দেখিছে আপোনালোকে। বৰষুণো দি আছে দেখিছে, চাহ বাগিচা। ফ্ৰেণ্ডছ, আমি পাই গ'লোঁ। এইটো দেখিছে ফ্ৰেণ্ডছ, মাছ আছে নে? নে বেছি নাই চাগে, দুজনীমান আছে চাগে মোৰ মতে। একো নাই, আপোনালোকক ঘৰত গৈ দেখুৱামগৈ। ফ্ৰেণ্ডছ, এয়া দেখিলে মাছে নালাগিলে ফ্ৰেণ্ডছ, এনেই অকল এই দুটিহে পোৱা হ'ল আৰু বেলেগ একো মাছে পোৱা নগ'ল। বাৰু যি কি নহওক, এই দুটা পালোঁ, যিহেতু অলপ মানে পানীটো কম আছিলে। একো নাই। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব।